Hi guys, welcome to my channel Hemanto Vlog. আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইকেইজনে ওজন মানুহক গছৰ ওপৰত তোলাই কি কৰিবলৈ লৈছে চাওঁচোন আহক। হেমতা আপুনি ইমান মন মাৰি কিয় বহি আছে গাড়ীত? গাড়ীত মানে মই কিবা এটা চাই আছে ন? আপোনাৰ লাইন পৰিব হৈছে ন? মোৰ লাইন পৰিবলৈ অকণমান দেৰি আছে, দুখনমান আছে। তাৰপিছত লাইনটো পৰিব আৰু লাইনত মানে গাড়ী চলাই ভাল লগা নাই ন? মানুহ চানুহ নাই, মানুহ মানে কাইলৈৰ পৰা মানুহ হ'ব লাগে ন? গাড়ীত পেচেঞ্জাৰ হ'লে মনটো ভাল লাগে ন? মনটো ভাল লাগে তেতিয়া। এতিয়া বৰ্তমান আপুনি ভাড়া কিমান লৈ আছে চকিটিঙৰ পৰা? চকিটিঙৰ পৰা ভাড়া কম, বেছি নহয় ন? আৰু তেলৰো দাম বহুত বাঢ়ি গ'ল। দাম বাঢ়িলে তেওঁ সীমিত পইচা ল'ব লাগিব। আকৌ মানুহবিলাকতো আমাৰ মেজিকত যিবিলাক যায় সেইবিলাকতো চব দুখীয়া মানুহতো, ধনী মানুহতো নিজৰ গাড়ী লৈ যায়, এইটো দুখীয়া মানুহখিনিয়ে আমাৰ গাড়ীত যায়, গতিকে সিহঁতকো চাব লাগিব। হয় আপুনি ভাল চিন্তা কৰিছে বাৰু। খুলিছে আৰু ন? ইমান দিনৰ মূৰত আহিছে যে দোকান চোকান কি আছে? হা? পণ্ডিতজীক লগ পাইছোঁ দেই। পণ্ডিতজী আপোনাৰ ভালনে বাৰু? আপোনাৰ আশীৰ্বাদত ভালে আছে ন? তোমালোক দুজনে ইয়াত কি কৰি আছা বাৰু? বহি আছো। এই গাড়ীৰ চিট যে বাহিৰলৈ ওলাই আহিলে যে? গৰমৰ কাৰণে উলিয়াই আনিছো, আৰাম কৰিবৰ কাৰণে। আৰাম কৰিবৰ কাৰণে ন? অকণ বতাহ এইটো এটা বেলেগ আমেজ ন? আমেজটো ইয়াৰ বেলেগ। গৌতম দা, আপোনাৰ কি হ'ল আজি মোবাইলটো চাৰ্জ নোহোৱা হৈছে ন? আপোনাৰ মোবাইলটো আপুনি হেৰি কৰিবগৈ লাগিব, কি বুলি কয়, বেটেৰী কিনিব লাগিব, নহ'লে আপোনাৰ মোবাইলটো কিবা এটা হৈছে। আজি দুই যাম দোকানলৈ। ঠিক আছে। বহুত দিনৰ মূৰত মই মোৰ লগৰ বন্ধু বাবলুক লগ পালোঁ। বাবলু, তোমাৰ খবৰ খাতি ভালনে? ভাল। আজিকালি হ'ব লাইন কি ক'ব, মানে লাইনৰ অৱস্থা বেয়া একেবাৰে। কেনেকুৱা পাপু খবৰ খাতি? বঢ়িয়া। তোমাৰ? মোৰো ভালেই আৰু। ফাৰ্ষ্ট ব্লগটো চাইছিলোঁ, ভাল লাগিছে বাৰু। এনেকৈ বনাই যোৱা, আগুৱাই যোৱা। আমাৰ আৰু শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব। আমি খবৰ খাতি ভালনে বাৰু? তোমাৰ ল'ৰা এটা আছিলে যে, ল'ৰাটোৰ বয়স কিমান এতিয়া বৰ্তমান? পাপু, তোৰ বিজনেছ কেনেকুৱা চলিছে? মজা চলিছে ন? তোমাৰ ইয়াত কি পায়? দেখিছেনে বন্ধুসকল, কি ধুনীয়াকৈ বেটেৰী ৰিক্সাতে চব বস্তু সজাই পৰাই এখন দোকানৰ নিচিনাকৈ সজাই লৈ ঘূৰি ফুৰিছে গাঁৱে গাঁৱে। ঘৰতে আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিছে। বেপাৰ কেনেকুৱা চলিছে? বেপাৰ ভাল নহয়, বেয়া। মানুহ নাই, চব পইচা নাই, লকডাউন হ'ল। আপুনি এতিয়া ক'ত ঘূৰি আহিলে লাইনত? মই গ'লো আমাৰ কমাৰবন্ধা কমাৰচুক হৈ গৈ শালিকীহাট হৈ ঘূৰি বচাগাঁও হৈ আহি পেলাই আকৌ চকিটিং সোমালোঁ। চকিটিং সোমালেহি ন? এতিয়া আকৌ মই বকলাই হৈ সোমাই এই আমাৰ তেতেলীতল হৈ ঘৰ ওলাম।
এই বস্তুবোৰ আপোনাৰ যে এইবোৰ ৰেট কেনেকৈ এইবোৰ? এইবিলাকৰ ৰেট 100 টকা আৰু বাকীবিলাক 50 টকা। 50 টকা ন? এইবোৰ এইবিলাক 100 টকা। 100 টকা ন? এইখন আমাৰ মামাৰ দোকান। মামা বুলি ক'লে সকলোৱে চিনি পায়। চকী এয়া মামা এজন সুবিধা কৰি দিয়ে। চকী তিনিআলিত আৰু মামা বুলি ক'লে বিখ্যাত। আজি বহুত গৰম দিছে। এইজনে গৰম সহ্য কৰিব নোৱাৰি গছৰ ওপৰতে উঠিবলৈ লৈছে। থাকিব পৰা নাই গৰমত। পৃথিৱীত প্ৰচণ্ড গৰম। টাউনতকৈ আমাৰ গাঁৱতেই কি যে সুন্দৰ পৰিৱেশ। গছত পানী পৰিছে নে পাত পৰিছে? গছত পানী পৰি আপুনি যে গছজোপা কাটিলে তাৰ বিনিময়ত কেইজোপা ৰুই লৈছে? 21 জোপা ন? বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।